বন্ধুসকল নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে নমিয়ে বিভান আৰু ৰাহুলৰ মাজত হোৱা কথাবোৰ শুনে, কিন্তু নমিয়ে এই বিষয়ে বিভানক সোধাত বিভানে নমিক একো নকয়। এতিয়া নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম বিভানে নমিক সকলোবোৰ কথা সঁচাকৈ কৈ দিব। এতিয়া বাৰু নমিয়ে কথাবোৰ গম পোৱাৰ পাছত কি কৰিব জানিবলৈ পাব আপোনালোকে নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত। এইফালে নমিয়ে বিষ্ণুক ফোন কৰি তাই আৰু বিভান যে মাক নহ'লে সুখত থাকিব নোৱাৰে এই কথাটো কয়। এতিয়া বাৰু নমিৰ কথাত বিষ্ণুৱে তাৰ চৰ্তবোৰ উঠাই ল'ব নেকি বাৰু? নমিয়ে খুৰীমাকৰ পৰা অবিনাশ যে এজন বিবাহিত পুৰুষ এই কথাটো গম পায়। এতিয়া নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আমি দেখিবলৈ পাম নমিয়ে এই বিষয়ে কাজলক ক'ব, কিন্তু কাজলে নমিৰ কথাত বিশ্বাস নকৰিব আৰু এই বিষয়ে মূৰ্ছনাক সুধিব আৰু মূৰ্ছনাৰ পৰা কাজলে অবিনাশৰ আচল ৰূপ গম পাব। এতিয়া বাৰু কাজলে মূৰ্ছনাক কি কৰিব? সঁচাকৈ নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু নমি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।